পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম ঢেকিয়াখোৱা বৰনামঘৰৰ পৰা। হয়, মই গৈ আছো ঢেকিয়াখোৱা বৰনামঘৰ। ডিব্ৰুগড়ৰ পৰা যোৰহাট পাওঁতে প্ৰায় 4 ঘণ্টামান লাগিল আমাক। এয়া আপোনালোকে দেখিছেই যে ইমানেই বেছি মানুহ আহিছে, গাড়ী আগবাঢ়িব নোৱাৰা পৰিস্থিতি হৈ গৈছে। গতিকে আমি সকলো খোজেৰে এতিয়া আগবাঢ়িবলৈ লৈছো ঢেকিয়াখোৱা বৰনামঘৰলৈ। যিহেতু আমাৰ গাড়ীৰ মেইন ৰাস্তাৰে যাব নোৱাৰা হ'ল, গতিকে আমি এনেকুৱা এটা ভিতৰুৱা ৰাস্তাৰে গতি কৰি আছো বৰনামঘৰলৈ বুলি। ভিতৰুৱা ৰাস্তাৰে বহুদূৰ খোজকাঢ়ি অহাৰ পিছত আমি ঢেকিয়াখোৱা বৰনামঘৰৰ মূল গেটখন দেখি পাইছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যথেষ্ট ভিৰ হৈছে। আচলতে এয়া পবিত্ৰ ভাদ মাহ, আৰু পবিত্ৰ ভাদ মাহৰ এটা দেওবাৰ দিনত আমি যিহেতু আহিছোঁ ঢেকিয়াখোৱা বৰনামঘৰলৈ, গতিকে ভিৰ হোৱাটো স্বাভাৱিক কথা। এতিয়া বলকচোন আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো চাই নিশ্চয় গম পাইছেই যে ইমান বেছি মানুহ আমি খোজ কাঢ়িব পৰা নাই। এয়া দেখিছেনে, কিছু সময় আগলৈকে ৰ'দেই দি আছিল, যদিও খন্তেক সময়ৰ কাৰণে বৰষুণ এজাকো আহিল।
এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ। ভিডিঅ'টোত আপোনালোকে দেখিলেই যথেষ্ট ভিৰ, গতিকে বেছি ভিডিঅ' কৰা নহ'ল। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আহি আমি শিৱসাগৰৰ ৰংঘৰত সোমালোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ, গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।